everyone and welcome to Partho's vlog. আজি এটা জেগালৈ আহিছো ৰঙালী ফেষ্টিভেল এটো এই জেগাটো কি হয় খানাপাৰা ভেটেনেৰী ফিল্ড হয় এখন খানাপাৰা ভেটেনেৰী ফিল্ডত বোলে এখন ধুনীয়া হেভিকে একদম ৰঙালী ফেষ্টিভেল হৈ আছে এইখন দেখাই আছো আপোনালোকক কি হৈ আছে তো আমি এই চাইটা আহিছো মুজা আহিছে মুলা আহিছে লগতে লক্ষ্য আহিছে তো আহক ষ্টাৰ্ট কৰো ভিডিঅটো আৰু আপোনালোকো ব্লগ মোৰ লগত এই এইখন বৰ ধুনীয়াকৈ পাতিছে দেই এইটো সাইডে এন্ট্ৰিটো আছে ইয়াত কিবা কিবি বোলে হেৰি হৈ আছে এইবিলাক মানে কিবা কিবি এক্সিবিশ্যন হৈ আছে আৰু এইফালে আজি হ'ব সভাখন তো আহি আছো আৰু চাওঁ কি হয় জুবিন গাৰ্গেতো অহা কথা আছে আহিলেতো মজা লাগিব যদি নাহে আৰু চাওঁ আৰু কোন কোন আহিব জুবিন গাৰ্গ আৰু আজি অকল জুবিন গাৰ্গ আৰু মানে আজি দুটাই বিখ্যাত মানে এটা জুবিন গাৰ্গ আৰু মই ঠিকে আছে মজা এই সোমাই আহিছো দেই হ্যান্ডমেড নেকি এখানে ঠিকে আছে মজা বেয়া লগা নাই একদম ট্ৰেডিশ্যনেল টাইপ আৰু ভালে লাগিছে লৈ লৈ ল তই কাণত লগাবি না নাকত লোকেল হাঁস নে ৰহিটো হয় ন ক'ৰ হয়তো ধেমাজি ফালৰ নেকি যোৰহাটৰ হয় আপোনালোকৰ কি এইটো কোম্পানী টাইপে আছে নেকি ভিডিঅ' বনাওঁ দেই এইটো ভাল লাগিলে এইটো ভাল কাম এটা কৰিছে কিন্তু এইটো কেনেকৈ দিব এতিয়া বাৰু এইটো ভাল হৈছে দেই এইটো ভাল কাম কৰিলে ইয়াত আহি এইটো চবচে ভাল বস্তু পালো নহয় এইটো পাবলৈ নাইতো ইয়াত মানে বৰ কিবা কিবি কৰি দিয়ে ভাল লাগিলে এইটো নামটো পুৰা সাজ ন কেতিয়া মানে লঞ্চ কৰিব 15th মে ন ক'ত আছে আপোনালোকৰ কোম্পানীটো বেলতলাত আছে ন ঠিক আছে আপোনালোক ইয়াৰে নে অৰিজিনেলি শিৱসাগৰ শিৱসাগৰ নেকি তাৰে আহিছে ফ্লেভাৰকেইটা ৰহি আৰু ন এইটো চাই নেকি এইটো পলু খাবলৈ দিছে এইবিলাক চব খাব দিছে নেকি মানে ভাল টাইমতে আহিছো চাওঁ এইটো কেঁকুৰা চাটনি অকণমান খাই চাওঁ বহি এইটো কি আপুনি বনাইছে নেকি এইটো এইটো মজা বনাইছে দেই ইয়াত ধৰ খাওঁনে বম্বে পাতলত খাইছ ন খুব মজা বনাইছে দেই বাইদেউ এইবিলাক নকৰিব আকৌ একে ময়ো একে তাৰে এই সিটো নহয় বগাটো এইটো টাৱাম মাল
পঞ্চমুখী বিহু হুঁচৰি দল মই তেওঁলোকক মই ষ্টেজটো গতাই দিছোঁ বৰ ধুনীয়া লাগিলে হুঁচৰিটো চাই একদম বৰ ধুনীয়াকৈ মানে দেখাইছে আৰু এতিয়া অকণমান গোটেই জেগাডোখৰ চাওঁ ন হা আৰু কি আছে আমাক খানা পিনাকেইটা চোৱাই নাই নহয় এতিয়ালৈকে অকণমানহে টেষ্ট কৰিলোঁ ন এতিয়া মেইনলি আমাৰ এতিয়া খানা থামলা দিওঁগৈ কি ওলাইছে অকণমান উঠনি টেষ্ট কৰিলোঁ বাৰু এতিয়া বাকী মেইন হাথিয়াৰকেইটা অকণমান চাওঁগৈ আৰু আজিৰ পৰা ষ্টাৰ্ট হৈছে মানে বস্তুখন মানে মেলাখন তো মানে ছেট আপ কৰি আছে ভালকৈ 3 দিন থাকিব 8 তাৰিখ 9 তাৰিখ আৰু 10 তাৰিখে শেষ হ'ব তো আজি গধূলিলৈকে জুবিন গাৰ্গ অহাৰ কথা আছে তো কি হয় জানো অকণমান বতৰটো মানে ডাৱৰীয়া কৰি আছে যদি কেনেবাকৈ বৰষুণ দিয়া যামগৈ আৰু হুঁচৰি আৰু বেলেগ পাৰফৰ্মেঞ্চ হ'বই এতিয়া অকণমান খোৱাটো অকণমান চাই লওঁ বাকী পাৰফৰ্মেঞ্চখিনি কি আহে অকণমান চাম বাৰু টাইম পালে খাবলৈ যাম বুলি ভাবিছিলোঁ পটককৈ এইফালে প্ৰগ্ৰেমটো ষ্টাৰ্ট হৈ গৈছে তো সেইকাৰণে খোৱা প্ৰগ্ৰেমটো বাদ দি ইয়ালৈ অহাটো ভাবিছোঁ আৰু খোৱা বোৱাটো সদায় কৰিয়ে থাকোঁ সেইবিলাক এবাৰ মিছ হ'লেনো ক'ত পাম আৰু সেইকাৰণে ইয়ালৈ ডাইৰেক্ট আহি গৈছোঁ আৰু আজিৰ এই মঞ্চখনত এই সুযোগখন দিয়াৰ বাবে ৰঙালী টিমৰ প্ৰতিগৰাকী পৰিয়ালবৰ্গলৈ ধন্যবাদ জনাই আপোনালোকলৈ আমাৰ সংগীত আগবঢ়াইছোঁ Sit
Suddenly, I hate Haiti. Cause we said, Alright. oof, give এবার me শুন Dr. Baishya is coming. So, আজি সকলকে ইনভাইট কৰিলোঁ যিদিনা ডক্টৰ বেজবৰুৱাই ৰিলিজ কৰিম সকলোৱে চাবলৈ আহিব লাগিব নাহিলে ঘৰত গৈ গৈ মাৰিম চিনেমা বস্তুটো চোৱা বস্তু মোবাইলত চোৱা বস্তু নহয় যিমান OTT প্লেটফৰ্ম ওলাওক কিবা ওলাওক মই জ্ঞানটাও ভাল নব দৌৰি দৌৰি যাম Yes, I love it. একদম ধুনীয়া প্ৰগ্ৰেম হৈ আছে আৰু মোৰো একদম উঠনিৰ পৰা থিয় থিয় আমনি লাগিলে আৰু এতিয়া ওলাই আহিলোঁ লাষ্টত আৰু আপোনালোককো আজি ইয়াতে এৰিছোঁ দেই ফূৰ্তি কৰি থাকিব বাই বাই নেক্সট ভিডিঅ'ত লগ পাম